Hello, welcome. আজি নতুন ভিডিওটোলৈ নমস্কাৰ সবকে স্বাগতম জনাইছো কথাটো হ'ল এতিয়া তাৰমানে যোৱাকালি হয় ভিডিওটো আজি দেখাই আছো তাৰমানে যোৱাকালি ভিডিওটো ষ্টাৰ্ট কৰোতে ভিডিও ষ্টাৰ্ট কৰা নহল অলৰেডি পূজাত গুছি গলো তো এই কাৰণে পূজা তাৰমানে গীতানগৰৰ পূজাটো আজি দেখাম আৰু গীতানগৰৰ পূজাটো পিছত আমি মিচিংগা বুলি ৰেষ্টুৰেণ্ট এখন খাব গৈছো ভাতটো তো সেই বস্তুখিনি আজি দেখাম অলপ ভয়েস ওভাৰ দি তো চাই থাকক ভিডিওটো আৰু গীতানগৰ পূজা মণ্ডপটো চাওক বহুত ধুনীয়া হৈছিল তো আহক ভিডিওটো ষ্টাৰ্ট কৰো কিমান কষ্ট হৈছে লাগে পইচা দি গৈছে সেইটোৱেতো গীতানগৰৰ পূজা মণ্ডপ মোৰ নিচিনাই বহুতে ভিডিঅ' কৰি আছে আৰু ৰিল চিল বনাব ভিডিঅ' কৰিব ব্লগিং পূজা মণ্ডপৰ পৰা ওলাইছো এতিয়া আমি এতিয়া চাগে আমি খাবলৈ যাম ভিৰ দেখিছে এই কেনেকুৱা লাগিছে কোৱা গীতানগৰৰ পূজা চাবলৈ আহিলো ভালে লাগিলে চাই পেলাই আৰু ভিৰ কেনেকুৱা পালা ভিৰ গৰম চিনেমা এক্টিং কৰা কৈ আছে এতিয়া আহিছো আমি এফালে এতিয়া কোনখিনি লমগে জোৰত লম গীতানগৰ যোৱাকালি দেখা নহল যি ভিৰ ন আজি সেইকাৰণে চালো অষ্টমী মহা অষ্টমীৰ দিনা এয়া দেখালো আপোনালোকক ভিডিঅ'টো ভালে লাগিলে চাই ভিৰ চাই কৰি দিয়া আৰু পৰ্কটো ন চিকেন অ'কে আমি গীতানগৰ পূজা চাই মিচিংগা বোলা এখন ৰেষ্টুৰেণ্ট আছে জয়ানগৰ তাতে আহিলোঁ ভাত খাবলৈ মাছ ঔটেঙা খালোঁ চিকেন থালি খালোঁ পৰ্ক ল'লোঁ আৰু তাৰপিছত এনেকৈ ডেজাৰ্ট দুটা ল'লোঁ ইয়াক খাই পেলাই ভাল লাগিলে খাই পেলাই দেই গীতানগৰ পূজা চালোঁ কালি আৰু মিচিংগাটো ভাত খালোঁ মিচিংগাখন আচলতে জয়ানগৰৰ ওচৰত আছে যদি কোনোবাই গুৱাহাটীত আহে আৰু ভাত খাব বিচাৰে মানে চিটিৰ ভিতৰত একে মাজত নগৈও জয়ানগৰতে খাই পেলাই আহি যাব পাৰে আৰু যদি বোলে টাইম বেছি হেৰি কৰিব নোৱাৰে পাৰ্কিঙো আছে ছাইডত ৰাস্তাত ৰাখিব পাৰে আৰু খানাটো মানে কি একচুৱেলি ভেজ থালি এটা লৈছিলোঁ আমি ন আৰু লোকেল চিকেন থালিয়ে লৈছিলোঁ লোকেল চিকেন থালিটো 450 তাৰপিছত পৰ্ক লৈছিলোঁ লাই শাক এইটো 160 ফিছ টেঙা লৈছিলোঁ ফুল প্লেট 280 ৰৌ মাছটো লোকেল আছামিজ ভেজ থালি 175 খানাটো ভালে আছিলে খালি মানে নৰ্মেল ধৰক বাকি যদি কম্পিটিশন কৰা যায় আইটেমছবিলাক অলপ কম আছিলে কম্পেয়াৰিটিভলি
বেলেগ বেলেগ যিমান এথনিক হেৰি আছে তো সেইটো হিচাপৰ আইটেমছ কম কিন্তু টেষ্টটো ভালে আছিলে যদি খাব বিচাৰে আহিব পাৰে মিচিংগাত এমবিএছটো ভাল চাফা চিকুণ হয় নাই ঠিক আছে বাই বাই ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু হেপী পূজা এইটো ভিডিঅ' দিয়ালৈকে চাগে পূজা শেষেই হ'ব এনিৱেজ বাই বাই